নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ মোৰ ইউটিউব চেনেল চিন্তুছ ব্লগলৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মোৰ হাতেৰে তৈয়াৰ হোৱা এযোৰ বহুত ধুনীয়া পাটৰ কাপোৰ। বৰক তেতিয়াহ'লে কাপোৰযোৰ আপোনালোকক দেখুৱাওঁ। চাদৰখনৰ প্ৰথম দিনাৰ কাম। গুণাৰে ফুল মৰা হৈছে, পিংক কালাৰেৰে মীনা কৰা হৈছে। চাদৰখনত ছেকেণ্ড দিনাৰ কাম। গোটেই চাদৰখনতে কাম হৈছে। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক, গোটেই কাপোৰযোৰ আপোনালোকে চাই ভাল পাব। থাৰ্ড দিনাৰ কাম এই চাদৰখনত। অলপো খালী জেগা নাই চাদৰখনত, গোটেই গাতে ফুল চাদৰখনৰ। চতুৰ্থ দিনৰ কাম এই চাদৰখনত। গোটেই গাতে লতাডাল মৰা হৈছে আৰু এই লতাডালৰ মীনাবিলাক হাতেৰে কৰা হৈছে আৰু গোটেই মীনাবিলাক হাতৰ কাম হৈছে গোটেই চাদৰখনতে। বহুত ধুনীয়া হৈছে কাপোৰযোৰ, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। এই পঞ্চম দিনৰ কাম চাদৰখনত। অলপো জেগা বাকী নাই, গোটেই ফুল চাদৰখনত। খালী জেগা নাই চাদৰখনত, গোটেই গাতে ফুল। এই 6 নম্বৰ দিনৰ কাম চাদৰখনত। মীনাবোৰ গোটেই হাতেৰে কৰা হৈছে। এয়া 7 নম্বৰ দিনৰ কাম চাদৰখনত। বহুত হেভি হৈছে কাপোৰযোৰ।
এয়া 8 নম্বৰ দিনৰ কাম চাদৰখনত। এয়া 9 দিনৰ দিনৰ কাম চাদৰখনত। এই মিনাবোৰ গোটেই হাতেৰে কাম কৰা হৈছে। এয়া 10 নম্বৰ দিনৰ কাম চাদৰখনত, আৰু 10 নম্বৰ দিনাখনত চাদৰখন গোটেই কাম খতম হৈছে। 10 দিন লাগি গ'ল চাদৰখন গোটেই কমপ্লিট কৰোঁতে। গোটেই গাতে কাম কৰা হৈছে। বহুত ধুনীয়া হৈছে চাওক চাদৰখন। অলপো খালী জেগা নাই চাদৰখন, গোটেই ফুল চাদৰখনত। এইকেইটা হৈছে চাইড পাৰি চাদৰখনৰ। পাৰিকেইটাও বহুত ধুনীয়া হৈছে। এইখন হৈছে মেখেলাখন। মেখেলাখনতো বহুতখিনি কাম কৰা হৈছে, আপোনালোকে চাই থাকক।
এটা ব্লাউজ পিচটোতো বুটা মাৰা হৈছে গাত। এটা সাইড পট্টিও দিয়া হৈছে একোটা কাপোৰযোৰ। কাপোৰযোৰ চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনাক ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আগলৈ মই আপোনালোকৰ মাজলৈ নতুন নতুন কাপোৰ লৈ আহিম। প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।